শুন, উঠ, ৰাতি কেতিয়াবাই পোহৰ হ'ল। মাৰ মাতত টোপনিৰ মহানগৰীৰ পৰা বাস্তৱ জীৱনলৈ ঘূৰি আহিলোঁ। বিচনাৰ সন্মুখত থকা ঘড়ীটোলৈ চালোঁ। বাপৰে, 10 বাজি গ'ল। একে জাপে বিচনাৰ পৰা নামিলোঁ। আজি ৰবিবাৰ, অফিচ নাই যেতিয়া এপাক আমাৰ সাপ্তাহিক বজাৰখনৰ পৰা ঘূৰি অহাৰ সিদ্ধান্ত ল'লোঁ। প্ৰায় কামখিনি কৰি বাইকখন লৈ বজাৰলৈ বুলি আহিলোঁ। দুষ্ট ফাগুন মাহ, চঞ্চলা ফাগুন, সকলোফালে ধূলি বালিৰে ভৰিছে। কিছু সময় পাছত গৈ মই বজাৰ পালোঁ। বাহ, বজাৰত আজি যথেষ্ট মানুহ। আচলতে ইমান ভিৰৰ মাজত মোৰ বজাৰত সোমাবলৈ অকণমান সংকোচ লাগিল। কাৰণ নীৰৱতা মই ভাল পাওঁ। নীৰৱতাৰ মাজত মই শান্তিৰ পৃথিৱীখন বিচাৰি পাওঁ। কিন্তু তেনেতে মোৰ চকুত আমাৰ ৰমাকাইৰ হোটেলখন পৰিল। আমাৰ অঞ্চলৰ বিখ্যাত চাহ দোকানী ৰামুকাইৰ চিংৰা মাষ্টৰ বুলি গোটেই অঞ্চলতে এটা নাম আছে। মই ৰামুকাইৰ হোটেললৈ আগবাঢ়িলোঁ। তেনেতে মোৰ নাকত লাগিল গৰম গৰম চিঙৰাৰ এটা চিনাকি সুগন্ধি। কিহে ৰামুকাই? ৰামুকাই ব্যস্ততাৰ মাজত মোৰ ফালে মূৰ তুলি চালে। অ' বোপা, বাহ, আজি বজাৰত আহিলা? আহিলোঁ বোলো, এপাক বজাৰখনে চাই যাওঁ। তাতে আকৌ ৰবিবাৰ। ভালে কৰিলা দিয়া। ঘৰত সকলোৰে ভালনে? ভালেই। ৰমাকাই আগতে চাহ একাপ আৰু গৰম চিঙৰা এটা দিয়া। হেহে বোপা, দি আছোঁ ৰ'বা। বৰ সৰল অন্তৰৰ মানুহজন। মুখত এটি মিঠা হাঁহি প্ৰতি মুহূৰ্ততে লাগি থাকে। কিছু সময় পাছত ৰমাকাই মোক চাহ একাপ আৰু গৰম চিঙৰা এটা দিলে। মই চিঙৰাটোত একামোৰ মাৰিছোঁহে। ঐ চোৰ চোৰ, ধৰ ধৰ, মাৰ মাৰ। এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। গোটেই বজাৰখনতে হৈচৈ লাগিল। কি হ'ল মই একো ধৰিব নোৱাৰিলোঁ। মই হোটেলৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ আৰু দেখিলোঁ মানুহৰ এটা প্ৰকাণ্ড জুম। বিভিন্নজনে বিভিন্ন কথা কৈ আছে। মই একো ধৰিবই নোৱাৰিলোঁ। মই দুখোজ আগুৱাই গৈ জুমটোৰ মাজত সোমাব চেষ্টা কৰিলোঁ। মোৰো আৱিষ্কাৰ কৰিবলৈ মন গৈছিল তেনে এটা পৰিস্থিতি হোৱাৰ আচল কাৰণনো কি। বহুত চেষ্টা কৰিলোঁ, চক্ৰবাহু ভেদি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলোঁ। কাষত থকা মানুহজনকে সুধিলোঁ, দাদা, এয়া আচলতে হৈছে কি? কিনো ক'বা, সৰু ল'ৰা এজনে বোলে দোকান এখনৰ পৰা ৰুটি এটা চুৰ কৰিলে। এতিয়া তাক সকলোৱে এনেকৈ আগচি ধৰিছে। কি? হাই, মানুহৰ মানৱতাবোৰ ক'ত হেৰাল। সামান্য এটা ৰুটি চুৰ কৰোঁতে এই পৰিস্থিতিৰ উদ্ভৱ সঁচাকৈ লজ্জাজনক। মই আৰু ধৈৰ্য ধৰিব নোৱাৰিলোঁ। পৰিস্থিতিৰ সন্মুখীন হ'বলৈ জুমৰ ভিতৰত জোৰকৈ সোমাবলৈ চেষ্টা কৰিলোঁ। কোনোবাই পিছপিনৰ পৰা মাৰা প্ৰকাণ্ড ঠেলা এটাত মই একেবাৰে ল'ৰাজনৰ ওচৰ পালোঁ। কিন্তু ল'ৰাজনক চকুৰ সন্মুখত দেখি মোৰ হৃদয়খন কঁপি উঠিল। এটা প্ৰায় 8-10 বছৰীয়া শিশু। তাক লাইটৰ পষ্টত বান্ধি থোৱা হৈছে। ডিঙিত আঁৰি দিয়া হৈছে মৰেল পুলিচৰ চেণ্ডেলৰ মালা। ধিক, মানৱতা ঘৃণনীয়। তেনেতে এজনে, চোৰ ওলাইছ, চোৰ কৰিবিনে আৰু? দিলে ল'ৰাজনৰ মুখত এটা প্ৰকাণ্ড খচা। আও, মৰিলোঁ, মোক নামাৰিব, মই আৰু চুৰ নকৰোঁ। মোৰ অদৃশ্য মনটো কান্দি উঠিল। হে ভগৱান, তুমি আছানে নাই? ঐ, তাক ভালকৈ খেকা দে, যাতে আজিৰ পাছত আৰু চুৰ কৰিব নাহে। মানুহৰ জুমৰ মাজৰ পৰা আন এজন মৰেল পুলিচৰ নিৰ্দেশ, কথামতে কাম। দক্ষিণ ভাৰতৰ চিনেমাৰ দৰে এজনৰ একশ্যন। মাৰি দিলে কণমানিজনৰ পেটত এটা প্ৰকাণ্ড গোৰ। বেচেৰাই যন্ত্ৰণাত আৰ্তনাদ কৰিলে। লক্ষ্য কৰিছিলোঁ কিছুমান মানৱৰূপী দানৱৰ বিকৃত হাঁহি। মই আপোনালোকক হাতযোৰ কৰিছোঁ, মোক জীয়াই থাকিব দিয়ক। মোক মাৰি পেলালে মোৰ ভণ্টি লঘন থাকিব। মোৰ কাণত তাৰ কথাখিনি স্পষ্টকৈ পৰিল। কিন্তু তেনেতে আৰু এজনে তাৰ ফালে চচা ল'লে। মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ। ৰ'ব, আপোনালোক বিবেকশূন্য মানৱ নেকি? এটা কণমানি, সি এটা সামান্য ৰুটি চুৰ কৰিছে। সি কিয় ৰুটি চুৰ কৰিলে, কি পৰিস্থিতিত পৰি এবাৰ তাক কোনোবাই সুধিছেনে? অসমাজত ঘূৰি ফুৰা দাগী দাগী চোৰ ডকাইতক ধৰিব নোৱাৰি এই ফুলকুমলীয়া শিশুটিৰ ওপৰত নিৰ্মম অত্যাচাৰ। লাজ লাগে। তেনেতে এজনে মাত মাতিলে, হাতী চোৰৰ চোৰ, বেজী চোৰৰ চোৰ। ৰ'ব, আপোনালোকে শুনিছিলেনে? ল'ৰাজনে মাজতে কৈছিলে মোক মাৰি নেপেলাব, মোক মাৰিলে মোৰ ভণ্টি লঘন মৰিব। কিয় ইমান কঠোৰ হৃদয়ৰ আপোনালোক? আমি জানিব লাগিব সি চোৰ, কিন্তু কিয়? সকলো মানুহ মৌন হৈ পৰিল। ক্ষণিকৰ উত্তেজনা বন্ধ হ'ল। মই ল'ৰাজনৰ ওচৰত গ'লোঁ। তাৰ হাতৰ বান্ধবিলাক খুলি দিলোঁ। দেখিছিলোঁ তাৰ কোমল হাতখনত সেই বান্ধবোৰে আঘাত কৰিছিল।
তাৰ ডিঙিত আৰি দিয়া চেণ্ডেলৰ মালাডাল দলিয়াই দিলোঁ। সি ভয়তে মোৰ হাতখনত খামুচি ধৰিলে আৰু মানুহবোৰলৈ ভয় ভয়কৈ চালে। মানুহবোৰে মোক আকৌ মাৰিব। মই তাক সাহস দিলোঁ। মূৰত হাত বুলাই সুধিলোঁ, তোমাৰ ঘৰ? সি হাতৰ আঙুলিটোৰে দেখাই দিছিলে সৌখিনিত। ৰুটি কিয় চুৰ কৰিছিলা? ভণ্টিৰ বাবে। কিন্তু কিয়? সি একো উত্তৰ দিয়া নাছিলে, মাত্ৰ মোৰ হাতখনত এক প্ৰকাৰ খামুচি ধৰি টানি লৈ গ'ল। মোৰ পিছে পিছে বাকীবোৰ মানুহ আহি থাকিল, কিন্তু সকলোবোৰ মৌন। কিছু সময় পাছত আমি এটা জুপুৰিত সোমালোঁ। ল'ৰাটোৱে ক'লে, এইটো আমাৰ ঘৰ। ঘৰটো দেখি ভাব হ'ল এজাক ডাঙৰ বতাহ বলিলে হয়তো জুপুৰিটো ভাঙি ভিতৰৰ মানুহকেইটাৰ গাৰ ওপৰতে পৰিব। সি মোক ভিতৰলৈ টানি নিলে। পাছে পাছে সকলোৱে খোজ ল'লে। জপনাখন পোৱাৰ লগে লগে এটা কণমানিৰ কান্দোন ভাহি আহিল। বুজিলোঁ সেইজনী ল'ৰাজনৰ ভণ্টি। ভিতৰত সোমাই গ'লোঁ। উফ, চাব নোৱাৰোঁ, বৰ মৰ্মান্তিক। দুয়োখন ভৰি ছিগা তাৰ মাতৃ বিচনাত পৰি আছিল। মাকৰ ওপৰত নগ্ন দুবছৰীয়া এটি দেৱশিশু। হয়তো তাইৰ ভোক লাগিছিল, সেয়েহে মাজে মাজে মাকৰ বুকুত আহাৰ খেপিয়াই আছিলে। সি কান্দিছিল, কি বুলিনো সান্তনা দিম। দাদা, এইখনে মোৰ ঘৰ, এইজনী মোৰ মা আৰু সেয়া মোৰ ভণ্টি। এদিন আমাৰ বাবাই আমাক এৰি গৈছিল। ক'ত গৈছিল আমি নাজানো। বাবা আজিলৈ ঘৰলৈ উভতি নাহিলে। বাবা নোহোৱা হোৱাৰ পাছত আমাৰ মায়ে ঘৰখনৰ সকলো দায়িত্ব ল'ব লগা হ'ল। তেতিয়া মা গৰ্ভৱতী আছিলে। কিছুদিন পাছত আমাৰ ভণ্টিৰ জন্ম হ'ল। মই দিনটো ভণ্টিৰ সৈতে থাকোঁ আৰু মায়ে বেলেগৰ ঘৰত কাম কৰে। নহ'লে আমি লঘন থাকিব লাগিব। মোৰ দুচকুৰে মাত্ৰ নিগৰিছিল চকু পানী। সি আকৌ আৰম্ভ কৰিলে। দিনবোৰ তেনেকৈ গৈ আছিল, কিন্তু এদিনাখন আকৌ আমাৰ ঘৰত আন্ধাৰ নামি আহিছিল। সন্ধিয়া মা কামৰ পৰা আহি থাকোঁতে ট্ৰেইনৰ আগত পৰিলে। মাৰ দুয়োখন ভৰি ছিঙি থাকিল। ভাগ্য, সেইখিনি ভাল আছিলে, মাৰ মৃত্যু নহ'ল। তেনেকুৱা হ'লে আমি একেবাৰে নিথৰুৱা হ'লো হৈ। এতিয়া ঘৰখন কেনেকৈ চলিব? মা বিচনাতে। মই কাম কৰাৰ সিদ্ধান্ত ল'লোঁ। মই এখন হোটেলত কাম কৰিলোঁ। দিনত হোটেলত কাম কৰোঁ, আকৌ ৰাতি আহি মা আৰু ভণ্টিৰ খোৱাৰ যোগাৰ কৰি দিওঁ। সেইদিনাখন হোটেলত মোৰ হাতৰ পৰা গ্লাছ দুটা পৰি ভাঙিল আৰু মোক মাৰি মাৰি কামৰ পৰা উলিয়াই দিলে। দুখীয়া ঘৰৰ ল'ৰা যেতিয়া সকলোৰে গালি মাৰ খাবই লাগিব। কিন্তু হাতৰ পৰা কামটো যোৱাত ঘৰত একো নোহোৱা হ'ল। আজি 2 দিন হ'ল মা লঘনে পৰি আছে, লগতে ময়ো। কিন্তু মোৰ কণমানি ভণ্টিৰ পেটৰ জ্বালাত চিঞৰা কান্দন কেইটা মই শুনি থাকিব নোৱাৰিলোঁ। সেয়েহে মই বজাৰ গৈ তাইৰ কাৰণে ৰুটি এটা চুৰ কৰিলোঁ। মোক ক্ষমা কৰিব দাদা, বিশ্বাস কৰক মই চোৰ নাছিলোঁ। মই আৰু সহ্য কৰিব নোৱাৰিলোঁ। মই ডাঙৰকৈ কান্দি দিলোঁ। হে ভগৱান, 2টা কণমানিৰ ওপৰত তোমাৰ কি বিচাৰ, কি স্বাৰ্থ তোমাৰ? মই লক্ষ্য কৰিছিলোঁ সকলো মানুহ চকুলো টুকিছে। হয়তো বুজি পালে সকলো সিদ্ধান্ত সুস্থ মগজুৰে ল'ব লাগে, তেজৰ উত্তেজনাত নহয়। মই তাৰ মাকৰ ওপৰৰ পৰা কণমানি ছোৱালীজনীক কোচত তুলি ল'লোঁ। তাই এটা মিচিকি হাঁহি মাৰিলে। তাইনো কি জানে কি দুখ কি সুখ। এইবাৰ তাই মোৰ হাতখনত মুঠি মাৰি ধৰি মুখলৈ টানি নিলে আৰু আঙুলি এটা চুপিব ধৰিলে। মোৰ কলিজাটি চিৰাচিৰ হ'ল। বেচেৰীৰ ভোকৰ জ্বালা। মাকৰ ফালে লক্ষ্য কৰিলোঁ। আমাৰ ফালে চাই হাত দুখনেৰে প্ৰণাম জনাই চকুলো টুকিলে। কি হৃদয় বিদাৰক। মই সকলোৰে মুখলৈ চালোঁ। হয়, সকলোৱে বিষাদ মনেৰে ক'লে, আমি ইহঁতক উদ্ধাৰ কৰিব লাগিব। বিষাদৰ মাজতো মোৰ সুখৰ হাঁহি এটি ওলাই আহিল। ধন্যবাদ।